ইয়াৰ পিছৰ তুমি শব্দাৱলী কৰিলা হাবুৱে সীমা দেৱে
শতাব্দী তোমাৰ তাত দুটা প্ৰশ্ন আছে তাৰে যিটো তুমি সহজ বুলি ভাবা ক'ব পাৰিম বুলি ভাবা সেইটো লোৱা বাকী কাগজখন তাত ৰাখি দিয়া নাচনীয়ে জেতুকা কিয় লগাব লাগে তুমি কোৱা তুমি লগাইছা জানো জেতুকা হৈছে আমি নাই খোৱা বুলি নকওঁ কাকোৱে নকওঁ কোনোৱে ভুলকে কোনো নকওঁ আমি ভুল হৈছে বুলি মই অলপ সংযোজন কৰিব বিচাৰিছোঁ তুমি কৈছা হাতখন পুৰণি হয় এইটো অংগৰাগত জেতুকা পৰে গতিকে নাচনীয়ে নিজক পুৰণি কৰিবৰ কাৰণে লগায় আৰু এটা কথা হ'ল নাচনীয়ে জেতুকা লগাই বিহুৱা ডেকা ক'ব বিচাৰে যে মই যৌৱন প্ৰাপ্ত হ'লোঁ মই গাভৰু হ'লোঁ মই এখন ঘৰ ধৰিব পৰা হ'লোঁ এই কথাটো আচলতে ইংগিতত কোৱা হয় ইয়াৰ গোটেই প্ৰতীকাত্মক কথাটো তোমাৰ ভাল লাগিল তোমাৰ সহযোগিতাৰ কাৰণে ধন্যবাদ অসম বিদ্যালয়ৰ ধন্যবাদ থাকে ইয়াৰ পিছৰ প্ৰতিযোগী সীমা দেউৰী সাজু হৈ থাকিব নয়না বৰালী